সমাধানৰ বাবে ডিচেম্বৰত পুনৰ অনুষ্ঠিত হ'ব ত্ৰিপাক্ষিক বৈঠক। আজি দিল্লীত কেন্দ্ৰৰে অনুষ্ঠিত ত্ৰিপাক্ষিক বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। পৃথক বড়ো ৰাজ্য, BTIDৰ বাহিৰৰ বড়োসকলৰ ভূমি অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা আৰু কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ বড়োসকলক SC হিলছ মৰ্যাদাৰ প্ৰদানক মূল দাবী হিচাপে লৈ আজি অনুষ্ঠিত হৈছিল আলোচনা। অৱশ্যে আজিৰ বৈঠকত BTC কেন্দ্ৰীয় শাসিত অঞ্চললৈ উন্নীত কৰা সন্দৰ্ভত কোনো আলোচনা নহল বুলি মন্তব্য কৰিছে এপছুৰ সভাপতি প্ৰমোদ বড়োৱে। নতুন দিল্লীৰ নৰ্থ ব্লকত অনুষ্ঠিত বৈঠকত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ লগতে উপস্থিত আছিল অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ প্ৰতিনিধি। অসমৰ চৰকাৰৰ হৈ উপস্থিত আছিল অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য, গৃহ বিভাগৰ প্ৰধান সচিব LS সাংচন আৰু IGP হিৰেন নাথ। সকলোৰ পৰা ৰেছপন্ড কৰিছে যে উইদিন ডিচেম্বৰ তেখেতসকলে হোম মিনিষ্ট্ৰীয়ে হোম মিনিষ্টাৰ ডাঙৰীয়াই কৈছে যে ষ্টেট গভৰ্ণমেণ্টৰ লগত ইমিডিয়েটলি কথা পাতিব এই গোটেই মুদ্দাটো লৈ পেলাই আৰু ইয়াৰ পিছত তেখেতসকলে আমাৰ লগত সোনকালে বহিব। এইটো আমি নুশুনা এটা বিষয়, সেইকাৰণে আমি কথাটো পাতা নাই। চৰকাৰৰ আমাৰ তাৰ ওপৰত একো সোধাও নাই, এই কথাটো আলোচনাত অনাও নাই, সেইকাৰণে আমি পাতাও নাই, সোধাও নাই। আমাক লাগে সাংবিধানিকভাৱে এটা স্থায়ী সমাধান, যি সমাধানটো নেকি বড়োসকলক অহা 100 বছৰৰ কাৰণে বা ভৱিষ্যতৰ কাৰণে নিজৰ ভাষা সংস্কৃতি অস্তিত্ব লৈ জীয়াই থকাৰ এটা সুবিধা দিয়ে, সেইটো আমি বিচাৰিছোঁ।